মোৰ ভাত খাই হ'ল থাল চাফা তাৰপিছতে ভিডিঅ' কৰিবলৈ মনত পৰিছে কেনেকুৱা হৈছে মাংস ভাল হৈছে বনাব পাৰিছোঁ আমাৰ থালবিলাক চাফা কিন্তু দেই হাৰ্ডিকেইডাল হৈছে তাৰপিছত ভিডিঅ' কৰিছোঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এতিয়া একদম পাকঘৰৰ পৰাই ভিডিঅ' বনাইছোঁ যিহেতু আৰু দিনটো ৰন্ধা বঢ়া কৰি থাকিবই লাগে ৰন্ধা বঢ়াতে লাগি থাকিব লাগে সেইটো কাৰণে একদম পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ ভিডিঅ'সমূহ যদি চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি দুপৰীয়া কি বনাম জানা আজি দুপৰীয়া আছে এয়া দেখিছেনে পিঁয়াজ কাটি লৈছোঁ আৰু এয়া আদা নহৰু গোটেই সোপা ৰেডি কৰি লৈছোঁ আৰু এয়া হৈছে লোকেল চিকেন আৰু যিহেতু ঘৰত শাহুমা আহি আছে আমাৰ ইয়াতে শাহুমা আহি আছে আৰু আজি যাবগৈ সেইটো কাৰণে বোলো আজি দুপৰীয়া মানে লোকেল চিকেন বনাম কালি যিহেতু মঙলবাৰ আছিলে খোৱা নহ'লে বোলো আজি দুপৰীয়া লোকেল চিকেন বনাম আৰু খুৱাই কৰিলে আকৌ ঘৰত তেওঁক থৈ আহিবগৈ এনেই আৰু কিবা এটা কাম আছিলে সৰু সুৰাকৈ সেইটো কাৰণে আহিছিলে আৰু আহি থাকিলে এনেকৈ ভাল লাগে সেইকাৰণে আৰু কালি খোৱাটো নহ'লেই সেইটো কাৰণে বোলো আজি দুপৰীয়া বনাওঁ আৰু আজি দুপৰীয়া লোকেল চিকেন ব'লক এতিয়া ৰান্ধো আৰু মইনো কেনেকৈ ৰান্ধো ৰেচিপি হিচাপে নহয় আৰু মানে এনেই আৰু অলপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক যিমানখিনি পাৰোঁ ইফালে কেৰাহী বহাই দিলোঁ মাংস বনাবলৈ কাৰণে আৰু এইফালে মছলা ৰেডি কৰি ল'লোঁ ইফালে পেষ্ট বনাই ল'লোঁ এইফালে পিঁয়াজ আৰু এইখিনি মাংস আৰু এইখিনি গোটেইখিনি ৰেডি কৰি লৈছোঁ মছলাটোৰ পিছত পেষ্ট বনাই ল'ম আৰু এতিয়া তেল গৰম হ'ল তাকে তেলতে এইখিনি দি দিম প্ৰথমতে এইখিনি দি দিম তাৰপিছত আৰু এইখিনি দি থাকিম আৰু আদা নহৰু বিলাহী পেষ্ট বনাই লোৱা হৈছে আৰু পেষ্ট বনাই অলপ সময় এনেকৈ ভাজা হৈছে মানে আদা নহৰু গোন্ধটো নোহোৱালৈকে ভাজি লৈছোঁ ভালকৈ মছলা মেইন মছলা ভালকৈ ভাজিলে মাংস খাবলৈ এনেও ধুনীয়া হয় আৰু প্ৰথমতে তেনেকৈ ভাজি ল'লোঁ তাৰপিছত চিকেনখিনি দি দিলোঁ তাৰপিছত চিকেনখিনি অলপমান ভালকৈ ভাজিলোঁ ভাজাৰ পিছত আকৌ মছলাখিনি যিখিনি বনাই থৈ দিছিলোঁ সেই মছলাটো ইয়াতে দিলোঁ দি পেলাই অলপমান পানী দি মাংসখিনি ভাজিছোঁ তাৰপিছতে আকৌ আলু ফ্ৰাই কৰি লৈছোঁ মই এনেকৈ আলু এক্সট্ৰাকৈ মানে ফ্ৰাই কৰি ল'লেহে খাবলৈ ভাল পাওঁ আৰু ফ্ৰাই কৰি হোৱাৰ পিছত ভাজি হোৱা মাংসখিনিতে আকৌ এনেকৈ দি দিছোঁ মাংসখিনিৰ লগত ভালকৈ মিলাকৈ আলুখিনি ভালকৈ ভাজি লৈছোঁ মানে মছলা আৰু মাংসৰ লগত মিলাকৈ আলুখিনিও ভালকৈ ভাজি লৈছোঁ তাৰপিছতে আকৌ পানী দিলোঁ পানী দিয়াটো অলপ দেখুৱাবলৈ ৰৈ গ'ল পানী দিলোঁ পানী দি অকণমান উতলিবলৈ দি গৰম মছলা আছিলে চাহী গৰম মছলা দিলোঁ দি পেলাই এনেকৈ মিক্স কৰি দিছোঁ মিক্স কৰি দি পেলাই ঢাকন দি দিম ঢাকন দি পেলাই থৈ দিম আৰু তেতিয়া মানে গোন্ধটো ওলাই নাযায় আৰু গোন্ধটো তেনেকৈ থাকি যাব ভাত পানী ৰান্ধি হ'ল এতিয়া আকৌ ছোৱালীক আনিবলৈ যাব লাগে এতিয়া বাজিলে 1:30 হ'ল তাকে লৰালৰিকৈ যাওঁ তাইক লৈ আহোঁগৈ বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ আৰু কি হয় আপোনালোকক দেখুৱাই থাকিম বাই বাই আহোঁগৈ আৰু আহি এই ঠাইখিনি পালোহি আৰু ঠাইখিনি নিশ্চয় আমাৰ নগাঁওবাসীয়ে চিনি পাইছে কোন ঠাই বাৰু জনাবচোন মোক কমেণ্টত মই বাৰু নকওঁ ছোৱালীক স্কুলৰ পৰা লৈ আহোঁতে ইমান বৰষুণ পৰিছে হয়তো মোৰ ভিডিঅ'ত মানে ভালকৈ আপোনালোকে ধৰিব নোৱাৰে কিন্তু মানে বহুত বৰষুণ পৰিছে আৰু আমি দুইজনী টেম্পুতে লৰালৰিকৈ উঠিলোঁ উঠি পেলাই বৰষুণত তিতি আহি আছোঁ আৰু ফাইনেলি ঘৰ পালোহি বৰষুণত তিতি এতিয়া আকৌ ভাত বাঢ়োঁ ভাত খাওঁ মানে আজি দিনটো আজৰি নাই ইমান মানে ব্যস্ত এতিয়া আকৌ ভাত খাওঁ আহি পালোঁ এতিয়া আকৌ তাই ছোৱালী গাই পছে তাৰপিছত এতিয়া আকৌ ভাত বাঢ়োঁ ভাত খাওঁ মোৰ ভাত খাই হ'ল থাল চাফা তাৰপিছতে ভিডিঅ' কৰিবলৈ মনত পৰিছে কেনেকুৱা হৈছে মাংস ভাল হৈছে বনাব পাৰিছোঁ আমাৰ থালবিলাক চাফা কিন্তু দেই হাৰ্ডিকেইডাল আছে তাৰপিছত ভিডিঅ' কৰিছোঁ